Hey guys, মোক সেকেন্ড সবকে স্বাগতম জনাইছো আজি একদম ধামাকাদাৰ মজা এটা জেগালৈ যাম বুলি ভাবিছো আৰু এতিয়া চক এটো চক 10টা বাজি আৰু এতিয়া 10টা 10 হৈ গল মানে জুনাই পা ডান্সাৰ ভাইও আহি আছে আমাৰ লগত যাব আৰু আমাৰ গাঁৱৰ পৰা দুজন ভাইটি আহি আছে হিহঁতৰ কাৰণে অলপ ৰখি আছো মানে কাৰণ মোৰ স্কুটি একো নিনো মানে হিহঁতৰ বাইকতে যাম তাৰ কাৰণে আহিব হিহঁতি তাৰ কাৰণে অলপ ৰখিছো হজলি পাতিও লৈ গৈছো চক আৰু আপোনালোকে গম পাব কিয় লৈ গৈছো আহি আমি খনিকৰ চাৰিআলি আহি পালো আৰু এয়া চক ব্ৰিজৰ ৰখি আছে এয়া ৰডনেছৰ আৰু আজি মানে এটা বহুত ডাঙৰ মানে সাংঘাতিক ঘটনা এটা হ'ল মানে গেছ মানে চিলিণ্ডাৰটো লগাইছিলো বাৰ্ণাৰটো মানে ফাটি গ'ল মোৰ হাতত গোটেই গেছ লিক হৈ গৈছিলে জাষ্ট ভগৱান কসম সব বন্ধ কৰি আহিছো আৰু চক ডান্সাৰ ভাইৰ কাৰণে ৰখি আছো তো ফাইনেলি ডান্সাৰ ভাই আহি গ'ল আৰু এখন চক ডান্সাৰ ভাই নিউ বাইক আপোনালোকে সবে গমে পায় তো আহি পাই গ'ল ডান্সাৰ ভাই কিন্তু ডান্সাৰ ভাই মানে ৰাস্তাটো পুৰা গলতিতে মানে ইউনিভাৰ্চিটি গৈছিলে কিয় এইটো মানে পাহৰি গ'লে আগতে আহিছিলে চাগে নহয় আহিছে বাঢ়ি গৈছে মানে টাউন পালি সোমাই গ'লো আমি আকৌ চুখা বাবা আনিব গ'লো চ' এতিয়া আজি মানে পুৰা ধামাকাটা মজা এটা হ'ব গৈ আছে ৰাইডটো মৰমলেণ্ডত মানে গাড়ী বজাম না একদম গাড়ী বনাই নেকি একদম মই গামোচা আনিছো চলো ৰেডি আপোনালোকে চাই থাকক ঘৰতে বহিব এনজয় কৰি থাকক চুইজতে পুৰা চিন্তি মেলি ওলালো মৰমলেণ্ড আজি মানে পুৰা ধামাকা হ'ব গৈ আছে মজা মানে পুৰা ৰ'দত মানে ৰ'দ বাদ দিয়ক আৰু ৰাইড মানে কি আৰু মজা চ' ৰেডি চাই থাকক আপোনালোকে ৰেডি বাইকত তেল চেল ভৰাই ললো মানে মজা আৰু এতিয়া মানে পুৰা ভোক নালাগে আৰু চক ভিউ চক নাই অ' মাই গড আমি আছো ব্ৰিজৰ ওপৰত অতি মানে বহুত ধুনীয়া মানে ফটো চটো যদি মাৰে নহয় ইয়াত মানে আল্টিমেট ফটো উঠিব মানে আল্টিমেট কি ক'ম আৰু তো আমি আগলৈ আহি পাই গ'লো সিহঁতে আহি গ'ল বলক চলা গাইজ পুৰা ধুনীয়া মানে বহিবলৈ মানে মজা মানে জেগা এটা বনাই দিছে এইটো চক নাই আমি ইয়াতে অলপ ৰখি লওঁ মানে ফটো চটো অলপ শ্বুট কৰি লওঁ মানে পুৰা চক দলং চলং মজা মানে আল্টিমেট তো গাইজ আমি ফটো চটো মৰা পুৰা কাম হৈ গ'ল ডান্সাৰ ভাই ফটো চটো আমি গোটেইখিনি মাৰি ললো মজা মানে ধামাকা আৰু এতিয়া চক এইটো চক মানে ইয়াতে এটা বাজি গ'ল মানে মেইন আমি জেগালৈ পাবলৈ এতিয়া নাই কমে 1 ঘণ্টা 1.5 ঘণ্টা আছে চ' ৰেডি ৰাইড মানে পুৰা ধামাকা কৰো চলক আমাৰ বাসন্তী পুৰা ৰেডি মানে দেৰি হৈ গ'ল ইয়াতে মানে সোনকালে তাত পাবগে লাগিব নহ'লে ৰাতি হৈ যাব মানে মৰমলেণ্ড পাওঁতে চ' ৰেডি আপোনালোকে চাই থাকক মানে উপায় নাই আৰু এইটো চক নাহে মানে হেলমেটৰ ভিতৰত গোটেই মানে পৰুৱা সোমাই মানে পিন্ধিব নোৱাৰা অৱস্থা হৈ গ'ল এইকেইটা চক নাই মানে গোটেই পৰুৱা তিনচুকীয়া পামগে আৰু 8 কিলোমিটাৰ আছে এইটো চক তিনচুকীয়া আৰু ডুমডুমা বেছি দূৰ নাই আৰু 9 কিলোমিটাৰ মান আছে আৰু আমি চক ইয়াত তিনিআলিৰ ওচৰতে ৰখি আছো আমি এতিয়া যাব লাগিব এফালে আৰু চক গাইজ আজি কি মজা মানে ধামাকা হ'ব গৈ আছে ৰে এনেকৈ ইণ্ডিয়ান আৰ্মিক চেলুট দি মেলি মানে সন্মান দি মেলি গৈ আছো মৰমলেণ্ড আৰু এইটো চক নাই ৰাস্তা চক নাই মানে হাইৱেত যদি এইটো ৰাস্তা মানে এইটো গতি যদি হ'বলগীয়া হয় মানে কি বুলি ক'ম আৰু এইটো চক না সেই গোটেই চাৰিওফালে সেউজীয়া আৰু চক ওপৰত চক না কি মজা মানে ডাৱৰটো চক নাই ঐ ভণ্টি স্কুল এইফালে ক'ত আছে ভিতৰ ফালে আছে এই চক না গাইজ একদম বাগানৰ মাজত স্কুল আৰু একদম চক পোৱালি কণমানি হাই টাইম ৰখিছো মানে বেছি দূৰ নাই আৰু খুব বেছি যে মানে 2 বা 3 কিলোমিটাৰ মান আছে আৰু এইকেইটা চক ডান্সাৰ ভাই মানে ইহঁতে অলপ আগত গৈ মেলি ৰখি দিলে ডান্সাৰ ভাই পুৰা ডান্সাৰ ভাই মানে ভোক লাগিছে বোলে কি জুনাইত বোলে পুৰা বৰষুণ দিছে বোলে
পুৰা মানে ডাৱৰীয়া বতৰ অলপকে দি আছিলে আৰু আচ্ছা পুৰা ডিফাৰেঞ্চ মানে জোনাইত বৰষুণ ডিব্ৰুগড় ৰদ চ' আপোনালোকে চাই থাকক ধামাকা কৰিব আজি গৈ আছো আমি মৰমলেণ্ডত আমি ধামাকা কৰিব গৈছো চাই থাকক গাইছ 5 মিনিটমান ৰখি যাওঁ এতিয়া চাওক ড্ৰাইভাৰ বেলেগ ডান্সাৰ বাৰ বহিব আৰু ৰত্নেশ্বৰ চলাব চলা চলা গাইছ চাওক মোৰো মানে মই অলপ বহি লওঁ মানে কঁকাল চকাল বিষ হৈছে যিটো মানে চলাব এতিয়া নাজানো কিমান দূৰ সত্য হয় চলাব জানে নে নাজানে অলপ ইমান নাজানে মানে অলপ চলাওক চলো নহ'ব নিজে চলাব লাগিব উপায় নাই গাইছ নহ'ব ইয়াৰ দ্বাৰা নহ'ব নিজে চলাব লাগিব আকৌ মানে সি ইমানটো পৰা নাই চ' সেইফালে চাওক ডান্সাৰ বাইক এইফালে গ'ল আৰু এইয়া চাওক গাইছ এইফালে চাওক চাৰিআলি এটা পাইছোঁ চাৰিআলিৰ ফালে মানে এইফালে সোমাই দিব লাগিব এইফালে গাইছ বাগানৰ মাজে বাগানত ঠাণ্ডা বতাহ লৈ চ' গাইছ চাওক মানে আগতে এইটো ৰোডত মানে প্লাষ্টাৰ কৰা নাছিলে কিন্তু আজিকালি প্লাষ্টাৰ কৰাৰ পৰা বেয়া হৈ গ'ল মানে আগতে থিয়কৈ পানীটো পৰিছিলে কিন্তু মানে আজিকালি মানে চুচৰি যায় সেইটো চাওক মানে মই যোনটো বেষ্ট ভাবোঁ মানে থিয়কৈ পৰাটো বেছি বেষ্ট আছিলে আৰু কাৰণ মানে সেইফালে চাওক মানে এইকেইটা মানে হেলাই চেলাই লাগি থাকিলে ইয়াত মানে গোটেই মানুহে পিছল খাই পৰি মৰিবহে চ' বেষ্ট আগৰটো আছিলে এতিয়াতো নহয় স্পীড আৰু গাইছ তোলা চব খুলি ল'লোঁ পুৰা ভোকো লাগিছে কিন্তু মানে আগতে মানে দোকান চোকান আছিলে কিন্তু দোকান চোকানো এতিয়া নাই আৰু এইফালে চব ৰত্নেশ্বৰ আৰু বিৰচন আছে মজা মানে কি বুলি ক'ম আৰু আহক আপোনালোকে কিন্তু মানে আগত যোনটো মানে মজাটো আছিলে ইমানটো মজা নহয় মানে 100% নাই কমে 30 to 40 বেছ ইমানে আৰু নাই গাইছ পানীৰ মাজত অলপ মোবাইলটো নিবলৈ চেষ্টা কৰিলোঁ যদি বাইচান্স যদি মোবাইলটো যদি পৰি যায় মানে চব পানী পুৰা হোটেল লৈ যাব আৰু মোবাইল খতম আৰু আগত যোনটো মজা ভিউজ আছিলে মানে এই ভিউজটো নাই মানে আগত বেষ্ট আছিলে কিন্তু এইটো চব হেলয় মানে গোটেই হেলয় মানে যদি মানে চুচৰি যায় না ভৰি নহ'লে হাত ভাঙি গ'ল চিঞৰ কথা চব মজা এনজয় কৰি আছোঁ মৰম নিচা নাই কোৱা গাইছ এনজয় আপোনালোকে ইয়াত আহক ঠাণ্ডা উপভোগ ল'বলৈ আহক মজা মানে চাবলৈকে বিশেষ একো নাই অকল গা ধুব পাৰিব বছ ইমানেই গাইছ গা চা ধোৱা হৈ গ'ল এতিয়া ফিলবাৰী বাহিৰ অংদৈত আছোঁ সেয়া চক মানে খানাটো ইয়াতে হ'ব আৰু এতিয়া আৰু মোৰ লগত আছে কণমানি নামটো কৈ দিয়া আমি নকওঁ নে মুন চ' মানে পেট পূজাটো ইয়াতে কৰিব পাৰিব ৰাতিপুৱাৰ পৰা মানে পুৰা ভোক লাগি আছে চক না মানে কি ধুনীয়াকৈ ঘৰটো সাজিছে মজা মানে ফিলবাৰী বাহিৰ অংদৈ পেট পূজা কৰি লওঁ পুৰা ভোক লাগিছে গাইছ পুৰা ৰেডি খানা চানা চক মাংস চাংস আৰু দালি চালি পুৰা বনাই দিছে মানে এইটো চক মানে 5টা বাজি গ'ল মানে ডিব্ৰুগড় পাবগৈ লাগিব আৰু এইফালে ডান্সাৰ বাৰ পুৰা খাই আছে ভোক লাগিছে খাই ভাল লাগে চব্জি ভাল আছে মজা একদম আৰু ভাত চাত খোৱা হৈ গ'ল কিন্তু ডিব্ৰুগড় যাম বুলি ভাবিছিলোঁ এইটো চক নাহে বৰষুণ দি আছে আকৌ ৰখি দিব লাগিব অলপ ত' গাইছ আহি পাই গ'লোঁ মানে 11টা বাজিব হৈ গ'ল তো চক 11টা বাজিব হৈ গ'ল চক আৰু আজি আমাৰ ঘৰত ডান্সাৰ বাৰ থাকিব মানে ক'তো যাব নালাগে আৰু মানে চোলা তোলা খুলি পুৰা মানে গা চা পুৰা ফ্ৰেছ হৈ লৈছে আৰু এইফালে চক ৰত্নেশ্বৰ আৰু এইফালে ভাইটি এজন শুই আছে মানে সিহঁতে যাব লাগিছিলে বেলেগ এটা জেগালৈ যাব লাগিছিলে কিন্তু ইমান ৰাতি মানে 11টা বজাত ক'ত যাব আৰু যি নাপাওঁ ডান্সাৰ ভাইক আজি খুৱাবলৈ চেষ্টা কৰিম আৰু মই মাংস বনাই আছোঁ আৰু ডান্সাৰ ভাই আমাৰ ঘৰত বোলে থাকিব মজা কেনেকৈ লাগিছে ইমান ডাঙৰ ঘৰ ঠিকেই ভাল লাগিব থাকি আৰু মানে থাকি চাম আৰু আজি ডাঙৰ ঘৰত থাকি কেনেকুৱা ডাঙৰ ঘৰ নহয় একদম ভঙা চিঙা বইল কৰি পিনি কোৱা আজি ভঙা চিঙা ঘৰ এইটোকে আৰু বন্ধুসকল আজিৰ আমাৰ ভিডিঅ'টো চাই কেনেকুৱা লাগে কমেণ্ট বক্সত জনাই দিব নিশ্চয় আৰু ধামাকা ৰাইড পাই থাকিব নিশ্চয় মজা